হেল্ল' গাইজ নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। বহুত দিন হ'ল গাইজ ইউটিউবত ভিডিঅ' বনোৱা নাছিলোঁ আৰু এতিয়া গাইজ ভাবিছোঁ ষ্টাৰ্ট কৰিব লৈছোঁ। মানে মোৰ লগত বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ল, মানে চাওক এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে মই ইউটিউবৰ পৰা টেকনিকেল প্ৰব্লেম পালোঁ, লগতে মই নিজকে টাইম দিব পৰা নাছিলোঁ। গতিকে মই ভিডিঅ' বনাবই নহ'ল সেনেকৈ, গতিকে সেনেকৈ নবনাওঁতে থাকি গ'ল আৰু গাইজ এতিয়া ভাবিছোঁ মই ইউটিউবত ভালদৰে ভিডিঅ' বনাম আৰু লাগি থাকিম। হয়তো ডেইলি ভিডিঅ' আপলোড কৰিব নোৱাৰিব পাৰোঁ, কিন্তু 2-3 দিনৰ মূৰে ভিডিঅ' আপলোড কৰি থাকিমে। আৰু এইটো চেনেলত মই এটা গাইজ কাম কৰিম বুলি ভাবিছোঁ। আপোনালোকে কেনেকুৱা হয় জনাবচোন। এইটো চেনেলত মই বিভিন্ন ধৰণৰ তথ্যৰ ওপৰত ভিডিঅ' আপলোড কৰিম, লগতে নৰ্মেল ব্লগ ভিডিঅ' আপলোড কৰি থাকিম। কাৰণ ব্লগ ভিডিঅ' এটা বনাবলৈ হ'লে কণ্টেণ্ট ডেইলি পোৱাটো সম্ভৱ নহয়। গতিকে বিভিন্ন ধৰণৰ ঘটনাৰ ওপৰত ভিডিঅ' আপলোড কৰিলে মই সেনেকৈ আপলোড কৰি থাকিম, লগতে ব্লগ ভিডিঅ' আপলোড কৰি থাকিম। আৰু গাইজ আমি এইটো চেনেলত এতিয়া আজি ভিডিঅ'টো বনোৱা মেইন কাৰণ আমি গিভৱে কৰিব চেষ্টা কৰিছোঁ। মানে গাইজ ঈদ আহি আছে, গতিকে ঈদৰ উপলক্ষে এটা স্পেচিয়েলকৈ এটা গিভৱে কৰিম বুলি ভাবিছোঁ। মানে মই প্ৰথমতে ভাবিলোঁ কিবা এটা প্ৰডাক্ট হয়তো গিভৱে কৰিম, কিন্তু আমাৰ ভাবিলোঁ প্ৰব্লেম হ'ব। কাৰণ যদি আমাৰ অন্তৰৰ বহুত এৰিয়াৰ অন্তৰৰ মানুহ যদি চাই, তেওঁলোকে যদি গিভৱেত উইনাৰ হয়, তেওঁক আমি বস্তুবোৰ ডেলিভাৰী কৰোঁতে আমাৰ প্ৰব্লেম হ'ব। গতিকে আমি ভাবিছোঁ পইচাই 1000 ৰুপিজ এটা আমি পে' কৰিম। আৰু আপোনালোকে তাৰ কাৰণে বেলেগ একো কৰিব নালাগে। আমাৰ ভিডিঅ' এইটোৰ এটা যিকোনো কমেণ্ট কৰক আৰু কমেণ্টটোৰ পৰা আমি এগৰাকী লাকি উইনাৰ বাছি উলিয়াম। কমেণ্টটো আমি লটাৰী চিষ্টেমত কৰিম। মানে আপোনালোকে কমেণ্ট কৰিব এতিয়া, তাৰপিছত সেই কমেণ্টবোৰ আমি এখন কাগজত লিখিম নামবোৰ, তাৰপিছত সেই নামবোৰৰ পৰা এখন আমি লাকি কাৰ্ড এখন উলিয়াম আৰু তাৰপৰা কাৰ্ডখন উলিয়াব যোনগৰাকী উইনাৰ হয় তেওঁক আমি যোগাযোগ কৰিম লগত, আৰু সেই যিখিনি পইচা উইনাৰ সেই উইনাৰটোক আমি পইচা দি দিম। মেইন কথাটো হ'ল যে এইটো কোনদিনা দিয়া হ'ব। ঈদৰ আগদিনা আমি এইটো ৰিজাল্ট দিম। ঈদ হয়তো 7 তাৰিখে হ'ব, 7 তাৰিখে হ'লে হয়তো আমি 6 তাৰিখে ৰিজাল্ট দিম। যি লগাই আপোনালোকে কমেণ্ট কৰা উইনাৰ হওক আপোনালোক। থেংক ইউ গাইজ।